Welcome back to my channel ABC Farming Vlog. পুনৰবাৰ স্বাগতম জনাইছো মই নটি ভিডিঅ'লৈ। আজি ব্লগটো মই ষ্টাৰ্ট কৰিছো সন্ধিয়া 6টা বজাৰ পৰা। I hope you like this video. If you like this video then like, comment, share and subscribe. আৰু আজি মোৰ বিগত চকু পানী লাগি গৈছে এতিয়া আগফালে আলহী বহি আছে আলহী মানে সদায় ঘৰৰ ওচৰৰ মানুহে অকল চাহ বনাম চাহ খাম আৰু যিমানখিনি পৰা দেখাম জানিব ব্লগটো ভাল লাগিলে লাইক কৰিব কিন্তু আৰু বাৰবাৰকে কমেণ্ট কৰিব ভালকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈকে মোৰ আৰু মোৰ ব্লগটো যদি বহুত বেয়া লাগিছে কিলে জানো বেয়া লাগিছে আজি আমাৰ ৰাতিৰ আহাৰৰ কাৰণে মায়ে বনাব মাছৰ কাৰণে কাটি আছে নহৰু পিঁয়াজ বিলাহী দিয়া নি মায়ে বিলাহী নাই বোলে কি মাছ বনাবা এইটো কি মাছ দিলে বা কুংকু মাছ নে কি আছিলে কুঙা মাছ নে এনেকুৱা ধৰণৰ বৰালি নিচিনা মাছটো এইটো মাছ বনাব পুঙা মাছ বনাইছে আৰু যেনেকৈ কেনেকৈ বনাই ৰেচিপিটো মই শ্বেয়াৰ কৰিম ভাল লাগিলে এটা কমেণ্ট কৰিব না লাষ্টত এদিনটো নগা যায় এয়া চিংকি আৰু মমাইটিয়ে খেলি আছে মমাইটি এয়া মাছটো কাটি মায়ে ভালদৰে থৈছে আৰু পিঁয়াজ নহৰু আদা অলপ জলকীয়া কাটি থৈছে তাৰপিছত কেৰাহী লৈছে কেৰাহীখনত অলপ তেল দিছে তেল বেছি নাই দিয়ে কাৰণ মাছটো বহুত তেলি আছিলে আৰু পিঁয়াজ দিছে এয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে মায়ে ভাজিব আৰু অলপ নিমখ দি দিব পিঁয়াজখিনি যাতে সিজে কিন্তু পিঁয়াজখিনি সিজিবলৈহে নিমখ দিব কিন্তু তৰকাৰীকৰণৰ কাৰণে মানে নাই দিয়া অলপমান দিছে পিঁয়াজখিনি সিজিবলৈ তাৰপিছত ভালদৰে লৰাই দিছে তাৰপিছত জলকীয়া কেইটা দি দিছে পিঁয়াজ আৰু জলকীয়াখিনি ভালকৈ সিজালৈ ৰখি আছিলে তাৰপাছত মই অলপ ভিডিঅ'টো স্পীড কৰি দিছোঁ এইকণ অকণমান ধেমালি কৰিলোঁ মাৰ লগত আৰু এয়া পিঁয়াজটো ভালকৈ ভজাৰ পাছত হালধি মছলা জলকীয়া গুড়ি এইখিনি দিছে বেছি মছলা দিয়া নাই কমকৈ দিছে আৰু সেয়া ভালকৈ পানী দি মিক্স কৰি দিছে যাতে ভালদৰে মজ খাই যায় মছলাখিনি তাৰপিছত তৰকাৰীকৰণৰ কাৰণে আৰু অলপ নিমখ দি দিছে এনেদৰে ভালকৈ দিয়াৰ পাছত এইখিনি জেলি টাইপ হোৱালৈকে গ্ৰেভি হোৱালৈকে মায়ে এনেদৰে ভাজি থাকিব তাৰপিছত বাছি থোৱা মাছখিনি মায়ে দি দিছে দেখিছেনে কিমান অইলি আছে আৰু এইখিনি এনেকৈ মজাই মায়ে বনাব তাৰপিছত ভালদৰে মজাই যোৱাৰ পাছত পানী দি এইখিনি সিজাব তাৰপিছত আমাৰ মাছৰ তৰকাৰী ৰেডি হেল্ল' এতিয়া আমি ভাত খাই আহিলোঁ 10টা বাজিলে মাছৰ আঞ্জাখন খুব ভাল হৈছিলে আৰু এইটো মাছ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ মই বুলি নহয় আমাৰ ঘৰৰ চবেই ট্ৰাই কৰিলে বহুত ভাল লাগিলে খাই বেছি ফেটি আছিলে মাছটো আৰু ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰিম আজি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ কাৰণ ৰাতিপুৱা দেখাবলৈ মই নোৱাৰিলোঁ সেইকাৰণে ইমানতে সামৰণি মাৰিলোঁ গুড নাইট আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিম বাই বাই